নমস্কাৰ। ভিডিঅ'টোৰ আৰম্ভণিতে মই সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই দেখুৱাবলৈ ওলাইছোঁ বীজৰ অংকুৰণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো মই কেৱল 7 দিনৰ কাৰণেহে যিটো বাঢ়ন প্ৰক্ৰিয়া সেইটো মই দেখুৱাম আৰু ইয়াৰ কাৰণে মই বিভিন্ন শস্যৰ বীজ, ফলৰ বীজ আৰু কিছুমান কাণ্ড ব্যৱহাৰ কৰিছোঁ। ইয়াতে ফটোত দেখুৱাই হৈছে, মন কৰিবা। আৰু এইখিনি মই 12 বিধ বিভিন্ন বীজ লৈছোঁ আৰু এইখিনি কেনেদৰে প্ৰক্ৰিয়াটো মই কৰোঁ তোমালোকে মন দি চাবাচোন। এয়া চোৱা, আদাৰ কাণ্ড সামান্য গজালি ওলাইছে আৰু তেনেকৈ আম, তৰমুজৰ গুটি, বিলাহীৰ গুটি, নহৰু, পিঁয়াজ, কোমোৰা গুটি, বুট, মগু, জলকীয়া গুটি, মেথি, সৰিয়হৰ গুটি লৈছোঁ। আহাচোন চাওঁ প্ৰক্ৰিয়াটো। এয়া চোৱা, মই ডিছপ'জিবল গ্লাছ লৈছোঁ, যিটো পেলনীয়া সামগ্ৰী, আৰু ইয়াৰ ষ্টিকাৰ লৈছোঁ, ষ্টিকাৰসমূহ প্ৰস্তুত কৰি লৈছোঁ আৰু পানী লৈছোঁ। প্ৰথমে মই বুট মাহখিনি এনেদৰে মাটিত দিছোঁ, তাৰ ওপৰত সামান্য মাটি দিছোঁ আৰু এয়া ষ্টিকাৰডাল দিছোঁ আৰু পানী স্প্ৰে কৰি দিছোঁ। তেনেদৰে বাকীসমূহ বীজো মই কৰি গৈছোঁ। ষ্টিকাৰসমূহ বনোৱাৰ কাৰণটো এইটোৱেই যে বীজসমূহ যাতে কেনেদৰে বাঢ়ি আহিছে আমি সেই প্ৰক্ৰিয়াটো, কোনটো বীজ কেনেদৰে বাঢ়িছে আমি নিৰীক্ষণ ভালদৰে কৰিব পাৰোঁ। নহ'লে কি হয়, কিছুমান বীজ আমি অংকুৰিত হোৱাৰ লগে লগে চিনি নাপাওঁ, কিন্তু ষ্টিকাৰটোত নামটো থকাৰ লগে লগে আমি চিনি পাম পটককৈ যে কোনটো কিহৰ বীজ অংকুৰিত হৈছে। আৰু এনেদৰে প্ৰত্যেকটো বীজেই মই ৰুই গৈছোঁ। একেই প্ৰক্ৰিয়া, তোমালোকে ভালদৰে চাই গ'লে বুজিব পাৰিবা, চাই যাবা। আৰু এইখিনি তোমালোকেও কৰিব পাৰিবা। ঘৰতে সহজতে পোৱা কিছুমান বস্তু আমি পাকঘৰতে পাওঁ। মা, বাইদেউ বা দাদাহঁতৰ সহায় ল'বা বস্তুসমূহ, বীজসমূহ লওঁতে, আৰু এনেদৰে তোমালোকে কৰিব পাৰিবা। এয়া মেথি গুটি লৈছোঁ। আৰু কিছুমান শস্য মই এটা 7 দিনৰ প্ৰক্ৰিয়াটো দেখুৱাব ওলাইছোঁ, কিন্তু কিছুমান শস্যৰ গুটি বা ফলৰ গুটি 7 দিনতে গজালি নোলায়, সময় লাগে। কিন্তু ইয়াতে পৰ্যায়ক্ৰমে মই দেখুৱাই যাম, তোমালোকে চাই যাবা। এয়া মগুমাহসমূহ লৈছোঁ। কিছুমান আমাৰ অসমত ঠাণ্ডাকালি হোৱা শস্য আছে, কিছুমান গৰমকালি হয়। তোমালোকে পাৰিলে এখন তালিকা প্ৰস্তুত কৰিবা স্থানীয় ফল মূল আৰু শাক পাচলিৰ, আৰু তোমালোকে তেতিয়া বুজিব পাৰিবা যে কোনবোৰ শস্য ঠাণ্ডাকালি হয় বা কোনবোৰ ফল মূল গৰমকালি হয়, তোমালোকে পাৰ্থক্যটো বুজিব পাৰিবা। এনেদৰে মই আটাইবোৰ বীজ কৰিছোঁ। এয়া নহৰু দিছোঁ, নহৰুৰ কোহ ওপৰ ফালে মই দীঘলীয়া ছাইডটো দিছোঁ, শিপা ছাইডটো তলফালে দিছোঁ। এয়া সামান্য পানী স্প্ৰে কৰিছোঁ। এয়া হৈ গ'ল প্ৰক্ৰিয়াটো। এয়া চোৱা, প্ৰথম দিনা মই যিদিনা প্ৰক্ৰিয়াটো কৰিছোঁ আৰু এয়া দ্বিতীয় দিনা। পোহৰত আৰু ৰ'দৰ তাপ পোৱাকৈ দিছোঁ, কিছু পানীও মই ছটিয়াই দিছোঁ। এয়া চোৱা, বাহিৰত উলিয়াই দিছোঁ মই ট্ৰেখন। আৰু এয়া দ্বিতীয় দিনা। এয়া চোৱা, কিছু মই পানী স্প্ৰে কৰি দিছোঁ। এয়া চতুৰ্থ দিনা। এয়া মগুমাহখিনি ভালদৰে গজালি ওলাইছে। আৰু এয়া পঞ্চম দিনা। আজি ষষ্ঠ দিন। এয়া চোৱা, 12 বিধ শস্যৰ ভিতৰত প্ৰায় 6 বিধৰ কিছু আমি অংকুৰিত হোৱাটো দেখিছোঁ। এয়া মগুমাহ পোহৰৰ ফালে আগবাঢ়িছে। গছ যিহেতু সদায় সূৰ্যৰ ৰশ্মি যিফালে পায় সেইফালে আগবাঢ়ে, তেনেদৰে আগবাঢ়িছে। আৰু লতাজাতীয় উদ্ভিদ নিশ্চয় বগাব দুদিন পিছতে। সৰিয়হ এয়া গজালি ওলাইছে। ঠিক তেনেদৰে বাকী এই আদা সেউজীয়া হৈছে, দুদিন পিছতে হয়তো পাত ওলাব। এয়া বুট, আৰু বাকী 6 বিধৰ তেনেকৈ এতিয়ালৈকে গজালি ওলোৱা নাই, হয়তো পিছৰ পৰ্যায়ত ওলাব। আমি পানী দি থাকিম।
এয়া চোৱা মগুমাহখিনি খুব সুন্দৰকৈ হৈছে। আৰু এয়া 7 নম্বৰ দিন। 7 নম্বৰ দিনত আমি দেখিছোঁ যে সৰিয়হখিনি ভালদৰেই হৈছে, বুটমাহখিনিও গজালি ওলাইছে। আৰু এয়া মেথি গুটি, এয়া আদাৰ কাণ্ডটো, এয়া মগু, আৰু এয়া শেষৰ ফালে জলকীয়া বীজ অলপ অলপ অংকুৰিত হৈছে। প্ৰায় 6 বিধ সুন্দৰকৈ অংকুৰিত হৈছে। তোমালোকেও এনেদৰে কৰি চাবা আৰু খুব ভাল পাবা। পৰিৱৰ্তনসমূহ মন কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক আৰু এটা কথা কওঁ দেই। এইখিনি সময় যিহেতু বাৰিষাৰ সময় আৰু বৰষুণ হৈ থাকে আৰু আমি বিভিন্ন ফল মূল খাওঁ। ফল মূলৰ গুটিসমূহ তোমালোকে ডাষ্টবিনত নেপেলাই সুন্দৰভাৱে গজালি উলিয়াই ৰোপণ কৰিবাচোন। পানী দিবা, যতন ল'বা, আৰু কিমান ভাল লাগিব সেই ফলৰ বীজসমূহ যেতিয়া এজোপা এজোপা গছ হ'ব। কাৰণ গছ থাকিলেহে আমি থাকিম, হয়নে? থেংক ইউ।